আজি আকৌ অফিচলৈ আহি ককৰোচ পাৰ্টি শ্বুটিং কৰিবলৈ যাবলগীয়া হলো ৰাইজ। নমস্কাৰ ৰাইজ, যোৱা সপ্তাহত দিকসুদা অহা ফাংচনৰ ভিডিঅ' বনোৱাৰ পাছৰে পৰা বেলেগ একো ভিডিঅ' বনাবলৈ টাইমেই পোৱা নাই নহয়। সেইকাৰণে আজি চিধা অফিচত আহি কেমেৰাটোহে অন কৰিছোঁ। মানে আজি অফিচত বৰ বেলেগ ধৰণৰ কাম এটা কৰিবলৈ গৈ আছোঁ। বোলো ৰ'ব আপোনালোককো দেখাওঁ কিনো কৰোঁ। কাম কৰিম বাৰু, তাৰ আগতে আমাৰ মনীষাই বনোৱা চাহ একাপ খাই লওঁ ৰ'ব। আজি চাহ কাপ খাম বুলি আকৌ হাতত লৈছিলোহে, ক্ৰিষ্টিয়ে কৈছে মোক দুলিয়াবচোন ৰ'বা ভিডিঅ'ত। মই বোলো অ'কে। তাৰ পাছত আকৌ সুস্মিতা আহিলে বিস্কুট দিবলৈ। মই বোলো কেমেৰা তোলে চোৱা, তাহে আকৌ নাচাই, লাজ অ' লাজ। राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो। মই বোলো আকৌ ব্লাছ কৰিব নালাগে দিয়া, এবাৰ কেমেৰা তোলে চাই দিয়া। তাই আকৌ বিস্কুট এখনে দি থৈ গ'ল। ऐसा मत करो मेरी जान। हाय बोल दो। ये हमारा दीपू है। খাই বৈ লৈ আমি এতিয়া ষ্টাৰ্ট কৰি দিলোঁ আমাৰ মেইন কামটো, মানে মাইগ্ৰেশ্যন ব্ৰাঞ্চৰ অলপমান প্ৰমোশ্যন আছে আজি। মুস্কান বাইদেউ আৰু ক্ৰিষ্টি ইহঁত দুজনী আকৌ মেইন ডে আজি কামৰ। প্ৰমোশ্যনৰ মানে আজি অফিচৰ যিখিনি চিন ল'বলগীয়া আছিলে গোটেইখিনি চিন আমি লৈ ল'লোঁ অফিচত, আৰু এতিয়া গৈ আছোঁ বেলেগ এটা জেগা। আৰু লোকেশ্যনত আহি বাৰু এইফালে শ্বুটিং ষ্টাৰ্ট কৰি দিলোঁ। আজি পিছে ৰ'দটো হ'লে বৰ বেলেগকৈ দিছে। এইফালে আমাৰ মুস্কান বাইদেউ বহি আছে, এইফালে মই চাওঁত ৰখি পেলাই মিনি ব্লগৰ কামত লাগি আছোঁ। মই কাম কৰি থকা এজেঞ্চিটোত অসমৰ নিবনুৱাসকলৰ কাৰণে বৰ ধুনীয়া সুবিধা এটা আছে নহয়। নেক্সট ভিডিঅ'ত কৈ আছোঁ ৰ'ব কি। আজিলৈ বাই।